আহাৰমহীয়া বতৰ বাৰু মানুহবিলাকে সকলোৱে খেতি বাতি কৰি আছে তো এই সময়ত যদি মই এটা ভিডিঅ' নবনাওঁ কেনেকৈ হ'ব তো আমাৰ আপোন খেতি পথাৰৰ ওপৰত বনোৱা ভিডিঅ' এটা তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ Never make promises, 'cause I don't keep them. I never make promises, 'cause I don't keep them. 'Cause I don't keep them. মোৰ গন্তব্য স্থানত তাৰ ভিডিঅ'টো বনোৱাৰ কাৰণে এটা নতুন ৰেষ্টুৰেণ্ট পাব আপোনালোকে Stay tuned. Actually, vlog type নহয় অলপমান মানে মই ডাইৰেক্টলি কৈ থাকাতকৈ জেনেৰেলি কথাটো কি হ'ল এনেই শ্বুট কৰি দেখাই দিওঁ তেতিয়াহ'লে আপোনালোকে চাই বেছি ভাল পাব তো সেইকাৰণে যি ভ্লগ টাইপত নবনাওঁ জাষ্ট চিনেমেটিক শ্বট কেইটামান বা শ্বুট কেইটামান লৈ ভিডিঅ'টোৰ ক্লিপছটো এড কৰি দিম চিধাই তো তাৰ পৰা মই আহিছোঁ ইয়ালৈ তো ইমান ডিষ্টেঞ্চ মেইনটেইন কৰি একচুৱেলি মই ইয়ালৈ আহিছোঁ কঠীয়াতলীৰ দৃশ্য একদম দেখিয়ে ভাল লাগিছে একদম আপোনালোকৰ ভাষাত ক'ব পাৰে যে এইটো খাটি সেউজীয়া একদম উফ কি শান্তি সেই যে মানুহজন দেখিছে তেখেতে একচুৱেলি কঠীয়া তুলি আছে এইদৰে কঠীয়া তুলি আৰু তেখেতে কঠীয়া তুলি আছে আৰু এই সেইখন ট্ৰেক্টৰে হাল বাই আছে আৰু তেওঁলোকে যে জুম বান্ধি আছে তাত তেওঁলোকে পথাৰৰ মাজতে চাহ লৈ আছে চাহ খাই আছে তাৰমানে যেনেকৈ পানী সিঁচি আছে যাতে কঠীয়া তুলিব সহজ হয় সেইকাৰণে চহা জীৱনৰ পৰা আঁতৰত গাঁৱলীয়া জীৱন য'ৰ পৰা আমাৰ নেকি অন্নমুঠি জোগাৰ হয় তো এনেকৈ জাবৰবোৰ যি আছে সেই জাবৰবোৰ জেনেৰেলি নাথাকিলে ভাল আৰু ইয়াত এনেকৈ ক্লিন কৰি দিয়া হয় জেনেৰেলি তেতিয়া আপুনি কঠীয়া পাৰিব বা কঠীয়া ৰুব বৰ্তমান দৃশ্যটো কি সুন্দৰ হৈছে এনেকৈ পানী হৈ আছে পানী গৈ আছে আলিৰ মাজে মাজে তো দেখিলে এটা ভাল লগা পৰিৱেশ মাছ ভিতৰত যে কৈছিলোঁ ট্ৰেক্টৰৰ ফলত মাছ মৰে এইবিলাক সৰু সৰু মাছ এনেকৈ মৰি থাকে এইটো মাছ একচুৱেলি ট্ৰেক্টৰে হাল বোৱাৰ ফলতে এনেকুৱা হয় মাছবোৰৰ অৱস্থা এটা মাছ মৰি আছে এনেকৈ মই বাৰু খুৰীহঁতে কঠীয়া ৰুই আছে বাৰু ইয়াত তাত কঠীয়া তুলি আছে আৰু ইয়াত কঠীয়া ৰুই আছে এনেকৈ I don't keep them. I never make promises,
Cause I ये सब don't फले कुछ पूरा कथा काम करছে দেখিলে ভাল লাগে পুরো Cause I don't keep Cause I don't keep Cause I never make promises Cause I don't keep them I never make promises Cause I don't keep them Cause I don't keep them